গোলাঘাটৰ কালুজানত এক কৃষক দম্পতি কৃষিৰ দ্বাৰাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এই দুই কৃষকে। নদীক মাতৃ বুলি কোৱা হয়। নগা পাহাৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা দয়াং নদীৰ পাৰত খেতি কৰি স্বাৱলম্বী হৈছে গুণীন, বিনোদ, জোনমণি, উত্তম, ৰণ, কাশীৰাম, ইন্দ্ৰ, চন্তে, গজেন্দ্ৰ, অংশুমান আদি হেজাৰজনৰো অধিক কৃষকে। ইয়াৰ ভিতৰত কেৱল 1.5 বিঘা মাটিতেই বেঙেনা খেতি কৰি স্বাৱলম্বী হৈছে গোলাঘাটৰ কালুজান গাঁৱৰ কৃষক দম্পতি বীৰেন শইকীয়া আৰু স্মৃতিৰেখা শইকীয়া। দুই পতি পত্নীয়ে দয়াং নদীৰ পাৰত মাত্ৰ 1.5 বিঘা সাৰুৱা মাটিত বেঙেনা খেতি কৰি লাভৱান হৈছে। লকডাউনৰ সময়ত ৰোপণ কৰা বেঙেনাৰ পৰা বৰ্তমানলৈকে লাভ কৰিছে 80,000 টকা। খেতি মই এতিয়া বেঙেনা খেতি আছে আৰু এতিয়া আলু, ৰঙালাও, কবি, মটৰ আৰু ফেচবিন আৰু জলকীয়া এইবিলাক খেতি আছে মই এতিয়া কৰিছোঁ। বেঙেনা খেতিত কিমান আছে? বেঙেনা এইবাৰ বিশেষ নাই। বেঙেনা প্ৰায় 1.5 কঠামান মাটি বেঙেনা আছিলে। আৰু এই লকডাউনৰ পৰা এতিয়ালৈকে মই প্ৰায় 80,000 মান টকা পালোঁ। কিমান মাটিত বেঙেনা? 1.5 কঠা মাটি হ'ব। 1.5 কঠাত? তাৰমানে মানুহ লগাই নি কামত? বেঙেনাত বৰ্তমান লগোৱা নাই, এনেই অইনবিলাকত লগাওঁ। বেঙেনা খেতিত 80,000 মান পাইছে। কিমান দিনৰ ভিতৰত? প্ৰায় 7 মাহ। 7 মাহত লাভ হৈছেনে বেঙেনা খেতিত? লাভেই হৈছে। চৰকাৰে কিবা দিছে নাই? চৰকাৰে মানে বিশেষ আমাৰ কৰিবলগীয়া বীজবিলাক আমি নাপাওঁতো, ভাল বীজবিলাক। সেইটো কাৰণে আমি এতিয়া লোকেল কিছুমান বা এনেকৈ নিজে বজাৰৰ পৰা মানে কিনিবলগীয়া দোকানৰ পৰা ভাল বীজ। চৰকাৰী সাহায্য লোৱা নাই? লোৱা নাই তেনেকৈ। মাতৃসম দয়াং নদীৰ পাৰত এওঁলোকে বৰ্তমান ব্যস্ত হৈ পৰিছে আলু, ৰঙালাও, সৰিয়হ, মটৰমাহ, মাটিমাহ আদিৰ খেতিত। বীৰেন স্মৃতিৰ এই কৃষি কাৰ্যৰ কাষতে বিনোদ, অংশুমান, পৱন, নৱ, প্ৰতাপ আদি কৃষকসকলেও প্ৰতি বছৰে খেতি কৰে। যদিও চৰকাৰে প্ৰদান কৰা কৃষক নিধি আঁচনিৰ ধনৰ পৰা এই প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ বিপৰীতে কংগ্ৰেছী বিধায়িকা অজন্তা নেওগৰ খেতি নকৰাৰ ভুৱা কৃষকেহে এই আঁচনিৰ ধন লাভ কৰিলে। আমি এতিয়ালৈকে পোৱা নাই। আমাৰ এই মানে জামুগুৰি কালুজান ৱাৰ্ডটোত একেবাৰে নাই পোৱা। আৰু আমি এতিয়ালৈকে 3বাৰ দিলোঁ। 3বাৰ ডকুমেণ্টছ দিলে? 3বাৰ ডকুমেণ্টছ দিলোঁ, এতিয়ালৈকে নাই পোৱা। নাই পোৱা? নাই পোৱা। আৰু কিছুমান মানুহে পাইছে নেকি? কিছুমানে এনে কোনোবা পাইছে বেলেগে, কিন্তু আমাৰ এই ৱাৰ্ডটোত মানে মুঠেই নাই পোৱা। খেতিয়কখিনিয়ে পাইছে নাই? আচলতে নাই, আমাৰ খেতিয়কখিনিয়ে পোৱা নাই, এনেই বেলেগহে পাইছে। খেতিয়কখিনিয়ে নাই পোৱা? নাই পোৱা। তাৰমানে খেতি নকৰা মানুহে পাইছে বুলি কৈছে? নকৰা মানুহে পাইছে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট, নিউজ নেষ্ট। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.